কামৰূপ জিলাৰ কালাতলি কাথমি আঞ্চলিক ফুটবল এছ'চিয়েশ্যনৰ সৌজন্যত অনুষ্ঠিত দ্বিতীয় বাৰ্ষিক ফুটবল খেলৰ আজি শুভাৰম্ভ কৰে। কালাতলি কাথমি আঞ্চলিক ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল খেলপথাৰ প্ৰাংগণত অনুষ্ঠিত কৰে এই ফুটবল খেলৰ। এই ফুটবল খেলৰ শুভ উদ্বোধন কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যকৰী সদস্য তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা কুৰবান আলীয়ে। জামবাৰী FC বনাম বটিয়ামাৰী ফুটবল দলৰ মাজত আজি অনুষ্ঠিত কৰে প্ৰথমখন উদ্বোধনী খেল। এই উদ্বোধনী খেলত জামবাৰী FC দলে বটিয়ামাৰী FC দলক 3-1 গলৰ ব্যৱধানত পৰাজিত কৰি জয়লাভ কৰে। চমৰীয়াৰ পৰা ৰেজাউল হাছানৰ ৰিপৰ্ট এনি আছাম 24/7। এই খেলৰ জৰিয়তে মই ভাবোঁ এই কালাতলি অঞ্চলত সুস্থ পৰিৱেশ গঢ়ি উঠিব, নিচামুক্ত সমাজ গঢ়ি উঠিব, ছাত্ৰ ছাত্ৰীসকলে উদ্যম প্ৰেৰণা পাব। তেওঁলোকে এই খেলৰ জৰিয়তে ভৱিষ্যতত তেওঁলোকে ভাৰতৰ ভূ নাগৰিক হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ব বুলি মই আৰু উদ্যোক্তাসকলক মই মোৰ তৰফৰ পৰা শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই প্ৰতিযোগিতাৰ জৰিয়তে খেলুৱৈসকলে তেওঁলোকৰ ভৱিষ্যত জীৱন প্ৰতিষ্ঠা কৰিব পাৰিব বা নিয়োগ পাব, সেই কামনাও মই কৰিছোঁ। সমাজখন সুস্থ হিচাপে প্ৰতিষ্ঠা কৰিব পাৰে, নিচামুক্ত সমাজ গঢ়াত সুবিধা হয় আৰু শৈক্ষিক পৰিৱেশ গঢ়ি তোলাত যথেষ্ট সহায় হয় আৰু খেল প্ৰেমিক ৰাইজক আমোদ প্ৰমোদ দিয়াত সহায় হয়। সেইকাৰণে খেলপ্ৰেমীসকলক মই মোৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। হৈছে যে এই ধৰণৰ খেল যদি সমাজত আহে, মই ভাবোঁ আমাৰ অঞ্চলত যি অপৰাধমূলক আটাইতকৈ বেছি জঘন্যতম হত্যাকাণ্ড যি হৈ আছে, মই ভাবোঁ এই ধৰণৰ অপৰাধ আৰু ভৱিষ্যতত নহ'ব। সেইকাৰণে খেলপ্ৰেমীসকলক মই ধন্যবাদ কৰিছোঁ। দলৰ মাজত হয়তো ভাল খেল প্ৰদৰ্শন হৈছে, দুয়োটা দলে ভাল খেলিছে। তাৰে মাজত মানে জামবাৰী FCয়ে বটিয়ামাৰী FCক মানে 3-1 গলৰ ব্যৱধানত মানে পৰাজয় কৰে। তাৰ কাৰণে আমি হয়তো পৰীক্ষা চেণ্টাৰো ইয়াতে আছে, যাৰ কাৰণে আমি খেল অনুষ্ঠিত কৰিব নোৱাৰিম। তো পিছলৈ আমি পৰৱৰ্তী খেলৰ দিন ঘোষণা কৰি ৰাইজৰ জ্ঞাতাৰ্থে জনাই দিম। এবাৰ মানে ক'ব গ'লে এক প্ৰকাৰ আমাৰ একদম ধুনীয়া লাগিছে। দুয়োপক্ষে আমাৰ মাজত ভাল খেলিছে আৰু দুয়োপক্ষে আমি খেলত আমি নথৈ মানে সিহঁতক আমি আশীৰ্বাদ কৰোঁ, সুদূৰ ভৱিষ্যতত আকৌ ভালকৈ খেলিব পাৰে। আমাৰ ইয়াতে অগণন মানুহ আৰু আমাৰ কালাতলি অঞ্চলখন এটা বৃহৎ আকাৰত এটা মানে খেল আমি পাতিছোঁ আৰু আগলৈকে মানে আমাৰ ৰাইজৰ সহায় সহযোগ পাম বুলি আমি দুৰন্ত বিশ্বাস ৰাখা। জ্যেষ্ঠ অধিবক্তা উচ্চ ন্যায়ালয় তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যকৰী সদস্য তেখেতক আমি আমাৰ মঞ্চত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা তথা আমি সময়ের প্রতি লক্ষ্য রাখি আমার মাননীয় রেফারি তেখেতসকলক হাজির হবলৈ আমি বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। অতি সোনকালে তেখেতসকলে আমাৰ ফিল্ডত প্ৰৱেশ কৰাৰ বাবে আমি অনুৰোধ জনাইছোঁ।